ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এটি নতুন কবিতা পঢ়াবলৈ লৈছোঁ আৰু এই কবিতাটোৰ নাম হৈছে ল'ৰাকাল আৰু ইয়াৰ কবিজনৰ নাম হৈছে বেণুধৰ ৰাজখোৱা। বেণুধৰ ৰাজখোৱা হৈছে অসমীয়া সাহিত্য জগতৰ এজন অন্যতম সাহিত্যিক আৰু তেখেতে এই কবিতাটোৰ মাজেৰে ল'ৰালি কালচোৱাক সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে এই কালচোৱাক যোনে উপহাৰ হিচাপে দিলে তেওঁকো কি কৰিছে ইয়াত তেখেতে কৃতজ্ঞতা জনাইছে। এতিয়া তোমালোকে কবিতাটো মন কৰিবা। এনি তেনি ফুৰি থাকোঁ উমলি জামলি, কত ৰং পাওঁ সাজি মাটিৰ পুতলি, লৰ ধৰ কৰোঁ নাই এফেৰি এলাহ, মনত সদায় আহা কেনেনো উলাহ, পোহৰ ভাৱত মোৰ মন থাকে ফুলি, শিয়লা শিয়লি মই নাজানো সমলি, মুখত সদায় মোৰ হাঁহি নুগুচেই, সংসাৰৰ লেঠা মই নুবুজো নিচেই, কিমান মৰম মই আইতাক কৰোঁ, ৰিহাৰ আঁচল ধৰি লগে লগে লৰোঁ, ভাই ভনীক মোৰ লগত ফুৰাওঁ, হেঁপাহেৰে সিহঁতক মৰম বিলাওঁ, কোনে দিলে মোক আহা উলাহ তেজত, মনত পোহৰ দিলে মৰম বুকুত, জানিলোঁ জানিলোঁ তেওঁ হৰিদয়াময়, সেই চৰণত যেন মূৰমতি ৰয়। এই কবিতাটোত তোমালোকে মন কৰিবা যে কবিজনে কি কৰিছে, কিমান সুন্দৰকৈ ল'ৰালিৰ যিটো সময় সেই সময়ছোৱা সুন্দৰভাৱে তেওঁ ইয়াত বৰ্ণনা কৰিছে। ইয়াত তেওঁ কৈছে যে এনি তেনি লৰি ফুৰ উমলি জামলি, আৰু সৰুকালত আমি কি কৰিছিলোঁ, আমি বা তোমালোকে এতিয়া কি কৰা, ইফালে ইফালে কি কৰি থাকা, তোমালোকে ঘূৰি থাকা উমলি জামলি, ইটো কৰা সিটো খেলা, ইফালে দৌৰা ইফালে হেৰি কৰা, সেই তেনেকুৱা ধৰণৰ তোমালোকে ধেমালিবিলাক কৰি থাকা। আৰু কৈছে যে তেতিয়া আজিকালিতো মাটিৰ পুতলা ল'ৰা ছোৱালীবিলাকে বনাবলৈ এৰি দিলে, আগতে কি কৰিছিলে এই মাটিৰ কিছুমান পুতলা বনাইছিলে, তাৰমানে সেই তেতিয়া কি কৰিছিলে তাতে তেনেধৰণে খেলিছিলে। কিন্তু আজি বিশ্বায়নৰ যুগত ল'ৰা ছোৱালীবিলাকে কি কৰে, সেই মাটিৰ বস্তু বনাবলৈ বা সেই আগৰ ধৰণৰ যিবিলাক চোৰ পুলিচৰ খেল, সেই খেলবিলাক আজিকালি খেলিবলৈ এৰি দিছে। কিন্তু এই কবিতাটোৰ মাজেৰে কি কৰিছে আমাক আকৌ কবিজনাই সেই অতীতৰ ল'ৰালি কালৰ যি এক মধুৰ অনুভৱ, সেই অনুভৱলৈ আমাক কি কৰিছে আকৌ লৈ যোৱাৰ যত্ন কৰিছে। তাৰপিছত ইয়াত কৈছে যে লৰ ধৰ কৰোঁ নাই এফেৰি এলাহ, ইমান কি কৰে সৰুকালত ইফালৰ পৰা সিফালে দৌৰি ফুৰা হয়, তথাপিও কি নালাগে, এলাহ ভাৱটো নালাগে, সেই সময়ত কি নালাগে, আমাৰ ভাগৰ নালাগে, আৰু মনত সদায় আহা কেনেনো উলাহ, আৰু মনত সদায় কেনেধৰণৰ উলাহ আহি থাকে নাজানো বুলি কৈছে। যে পোহৰ ভাৱত মোৰ মন থাকে ফুলি, এটা নতুনক বুজাৰ নতুনক জনাৰ এটা যি ভাৱ, সেই ভাৱটোত কি থাকে, কবিৰ মন ভৰি থাকে বুলি কৈছে। আৰু শিয়লা শিয়লি মানে হিংসা ভাৱটো সেই সৰুকালত কি হয় আমাৰ নাথাকে, সাধাৰণতে সৰু ল'ৰা ছোৱালীবিলাকৰ হিংসা ভাৱটো নাথাকে। কিন্তু আজিকালি দেখিব পোৱা যায় যে সেই হিংসা ভাৱটো লাহে লাহে কি হৈছে, সৰুকালৰ পৰা ল'ৰা ছোৱালীবিলাকৰ মনত গঢ় ল'বলৈ আৰম্ভ কৰিছে। কিন্তু সেইটো আচলতে কৰিব নালাগে। শিশু অৱস্থাত ল'ৰা ছোৱালীৰ মন একদম পবিত্ৰ অৱস্থাত থাকিব লাগে, কাৰণ কোৱা হয় যে শিশু এজনৰ গাত ভগৱানে বিৰাজ কৰে বুলি কোৱা হয়। গতিকে তেওঁলোকৰ মনত কি সেই হিংসা ভাৱটো থাকিব নালাগে। তাৰপিছত তেওঁ কি কৰিছে, আইতাকক খুব মৰম কৰোঁ বুলি কৈছে, আৰু ৰিহাৰ আঁচল ধৰি কি বুলি কৈছে, লগে লগে আইতাক যলৈ যায় তাৰ আইতাকৰ পাছে পাছে শিশুটিও কি হয় ঘূৰি ফুৰে। তাৰপিছত কৈছে যে ভাইটি ভণ্টিক মই মোৰ লগত ফুৰাওঁ বুলি কৈছে। ভাইটি ভণ্টিক লগত লৈ তোমালোকতকৈ সৰু যিসকল আছে তেওঁলোকক লগত লৈ ফুৰাবলৈ কি হয় তোমালোকৰ মন যায়, আৰু তাত তোমালোকে কি পোৱা, আনন্দ পোৱা। গতিকে এই কথাটোকে ইয়াত কোৱা হৈছে কবিতাটোত। গতিকে এই কবিতাটোৰ মাজেৰে কবিয়ে শিশুকালৰ যি এক মধুৰ অনুভৱ, সেই অনুভৱক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু এই কবিতাটোৰ যেতিয়া তোমালোকে পঢ়িবা তেতিয়া গম পাবা যে গোটেই কবিতাটোৰ মাজত শিশু কালচোৱাক এক সুন্দৰ আৰু মনোমোহা ৰূপত দাঙি ধৰিবলৈ কবিজনাই চেষ্টা কৰিছে। আশা কৰোঁ তোমালোকে কবিতাটো ধুনীয়াকৈ বুজিব পাৰিছা, আৰু যদি কিবা নুবুজা তেতিয়াহ'লে তোমালোকক নেক্সট ক্লাছত মই আকৌ বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে যেতিয়া এই ভিডিঅ'টো চাবা তাৰ লগে লগে তোমালোকে কবিতাটো পঢ়াৰ যত্ন কৰিবা, আৰু তেতিয়াই গোটেই কথাখিনি তোমালোকে বুজিব পাৰিবা। আৰু যদি কেনেবাকৈ কিবা নুবুজা তেতিয়া এই হোৱাটছআপ গ্ৰুপতে মোৰ নম্বৰ দিয়া আছে, তাত তোমালোকে নম্বৰটো চাই পেলাই মোক মেছেজ কৰিলে তেতিয়া মই আকৌ তোমালোকক সুন্দৰভাৱে বুজাই দিবলৈ যত্ন কৰিম।